So hey guys, welcome to my YouTube channel Mr. Axom. So মানে মোৰ অন্য এটি ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু অন্যদিনৰ নিচিনাকৈ আজিও মানে মই এনেকৈ মোৰ লগৰীয়া কেইটামানৰ লগত ওলাই যাম গতিকে চাওক কি হৈ যায় আৰু ব্লগটো ঘৰৰ পৰাই আৰম্ভ কৰিলোঁ আচলতে সো লেটছ গো সো গাইজ এতিয়া ঘৰৰ পৰা ওলালোঁ আৰু চাই থাকচোন বাৰু আমি পুৰা যাবৰ কাৰণে ৰেডি তো এই ৰামক সদায় ৰখিব লাগে আপোনালোকে অকণমান কিবা কমেণ্ট চমেণ্ট কৰি ক'বচোন সদায় ৰখিব লাগে তো আমি বৰ্তমান পাই গ'লোঁ আহি তেলিপাৰা চ' তেলিপাৰা এইটো আকাশ ভৱন চাই লওক কাৰোবাৰ যদি বিয়া চিয়া মানে পাতিব লাগে আৰু সম্পৰ্কীয়ৰ তেতিয়াহ'লে ইয়াত আহিব পাৰে আৰু এইটো আমাৰ ঘৰৰ ওচৰতে নিচেই মানে একদম নিচেই ওচৰতে থকা তেলৰ ডিপু বিক্ৰম ফিলিং ষ্টেচন তো এতিয়া পূৰা পৰিৱেশ পূৰা একদম খালী হৈ আছে আৰু এইফালে টাউন ৰোড এইটো LNB ৰোডত সোমালোঁ তেতিয়া আমি আছিলোঁ MB ৰোডত চবলক তেতিয়া দেখালোঁ আপোনালোকক আকাশ ভৱন আৰু এইটো প্ৰণামী ভৱন ইয়াতেও যদি কাৰোবাৰ বিয়া চিয়া পাতিব লাগে পাতিব পাৰিব মানে সম্পৰ্কীয় আৰু নিজৰ নহ'লেও তো এতিয়া বৰ্তমান আমি আছোঁ LNB ৰোডত চাই থাকচোন বাৰু আৰু কি দেখা পায় এইখিনি টাইমত মানে এতিয়া বাজিছে 5:30 মান বাজিছে আৰু এতিয়া আপোনালোকে খুব ধুনীয়াকৈ মানে আহিব পাৰিছে কিন্তু 9 মান বজাৰ পৰা ধৰক সেইফালে 7 বা 8 মান বজালৈ এইখিনি জেগা মানে খুব ভিৰ হৈ যায় মানুহেৰে চ' চাওকচোন বাৰু এইটো আমাৰ ষ্টেট বেংক মঙলদ ষ্টেট বেংক আৰু এইফালে পূৰা মঙলদৈ একদম মেইন টাউনৰ পৰা মাজত আছে এইটো সদৰ মছজিদ চ' এইফালে এটা চিনেমা হল আছে ড্ৰিম থিয়েটাৰ সেইটো ইয়াৰে ওপৰত আছে চ' সেইটো দি মই দুটা দেখালোঁ আৰু মঙলদৈ দুটাই আছে বাৰু চিনেমা হল এইখিনি একদম পূৰা মঙলদৈ মেইন টাউন সেইখিনি অকণমান পাছত পূৰা একদম মানে ভৰ্তি হৈ যাব মানুহেৰে চ' ব'লক এতিয়া পূৰা ফ্ৰী হৈ আছে আৰু অকণমান পিছত কামানটো চাই কিবা কৰি দিয়া দিবই বই জয় হিন্দ তাৰপিছত আমি পাই গ'লোঁ আহি এতিয়া হাইৱে চ' এইটো হাইৱে পাৰ হ'ব লাগিব পাৰ হৈ পেলাই যাব লাগিব ময়ো চিনি নাপাওঁ জেগা আমাৰ জাহিৰে চিনি পায় বা ইফালে চিনি পায় চ' ব'লক আগতে হাইৱেটো পাৰ হৈ লওঁ তাৰপিছত বাৰু দেখাই আছোঁ চ' এইখন আমাৰ কাছাৰী মৈদান চ' ইয়াতে মানে দৰং জিলা প্ৰশাসনৰ আণ্ডাৰত যিবিলাক মানে ৰিপাব্লিক ডে বা ইণ্ডিপেণ্ডেন্স ডে সকলোবোৰ ইয়াতে চেলিব্ৰেট কৰা হয় ৰাস্তাবিলাক একদম সৰু সৰু কিন্তু আহি বঢ়িয়া লাগি আছে আমাৰ কামাণ্ডো চাৰে চিনি পায় আৰু এইফালে ইৰফানে চিনি পায় চ' ব'লক এইটো সৈনিক ভৱন চ' ব'লকচোন বাৰু যাই থাকোঁ কি হয় বৰ্তমান আমি গৈ আছোঁ এনেকৈ সিহঁতে চিনি পায় চাপৰিয়ে হ'ব আৰু কিবা এখন চাপৰি এইফালে মোৰ লগত আছে ৰামিন এইফালে আছে আমাৰ স্পিকাৰ ব'লক চাই থাকক ভিডিঅ'টো গৈ বহুত বঢ়িয়া লাগি আছে চিনি নাপাওঁ জেগাবোৰ গতিকে চাই চাওঁ আচলতে কি হয় ত' ব'লক আমি যাই আছোঁ আপোনালোকে লগত যাই থাকক মানে চাই থাকক আৰু এইফালে চাওক গাইজ পূৰা পানী আৰু ৰাস্তা পূৰা বন্ধ হৈ গৈছে ব'লক যাই থাকক জেগাবিলাক যদি কোনোবাই কাৰোবাৰ চিনাকি লাগিছে কমেণ্ট কৰিব এতিয়া কিবা এটা চক পাম আহি পেলাই ব'লক আৰু এয়া পানী চাওক গাইজ পানী পূৰা পানী গাইজ চবফালে আৰু এয়া চাওক ৱাও ধুনীয়া এখন দলং ঘৰলৈ যাবলৈ আচলতে এইফালে আমাৰ আগত আছে হদফলিক বয় ত' ইয়াৰ এটা চেনেল আছে মোৰ ডেছক্ৰিপশ্যনত লিংক থাকিব সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ইয়াক ফ'ল' কৰিব ই বহুত জেগাত যাই থাকে বাৰু কিন্তু এতিয়ালৈ ভিডিঅ' মানে এটা দিয়া আছে চ' বহুত জেগা চাইকেলেৰে ৰাইড কৰিছে আমাৰ অসমৰ গতিকে আপোনালোকে ইয়াক মানে ছাবস্ক্ৰাইব কৰিব মৰম দিব ডেছক্ৰিপশ্যনত লিংক আছে চ' এতিয়া পাই গ'লোঁ আকৌ সেইফালে ভাল ৰাস্তা চ' এতিয়া পূৰা মাকৈ খেতি চাওক তেনেকৈ পূৰা বিঘা মাটিত মাকৈ খেতি কৰিছে চাওক গাইজ জাষ্ট চাওক মানে জাষ্ট ফিলটো লওক মানে আপুনি ধৰক এনেকুৱা এখন গাঁৱত আছে পূৰা মানে 5:30 মান বজাত কেনেকুৱা লাগিব এবাৰ নিজে ভাবি চাওক
মানে আমাৰ ইফালে যিটো ৰাস্তা চিনি পায় সেইফালে আচলতে পূৰা মানে পানী উঠি আছে বৰ্তমান, যিহেতু বাৰিষা। গতিকে প্ৰবল বৃষ্টিপাতৰ বাবে যিহেতু সকলোফালে বানপানী হৈছে, গতিকে মই আৰু বেলেগকৈ হয়তো আপোনালোকক ক'ব নালাগে, সকলোৱে আপোনালোকে গম পাইছে। ত' জাষ্ট এবাৰ ফিলটো লওক, জাষ্ট চাওক, এয়া চাওক কিমান এটা মনোৰম দৃশ্য। সেয়া মাকৈ খেতি, সেইখিনি পূৰা শুকাইছে মাকৈ, আৰু সেইখিনি চাগে ছিগিছে মাকৈ, আৰু ইফালে চাগে মাকৈ ছিগা নাই। গতিকে এনেকুৱা হৈ আছে। আৰু গাইজ চাওক, ৰাস্তাটো মাজতে আহি পেলাই পূৰা ভাঙি গ'ল। গতিকে এনেকৈ পূৰা মানে বান্ধি থৈ দিছে। সেয়া চাওক, চাওক পানীৰ এবাৰ ধাৰ চাওক, পানী নহ'ব পাৰে কিন্তু পানীৰ মানে যিটো ধাৰ সেইটো মই ফিল কৰিব পাৰিছোঁ। চ' চাওক গাইজ কিমান এটা ধুনীয়া লাগি আছে ইয়াতে আহি পেলাই। আচলতে আমাৰ ইৰফানে এইফালে ফটো তুলি আছে। চ' ইৰফানে কোৱা মতে সেই ডেষ্টিনেশ্যনটো আৰু বেছি ভাল লাগিলে, কিন্তু সেইফালে যিহেতু মানে পানীয়ে ৰাস্তা ভাগি থৈ দিছে, এইফালেও ভাঙা আছে, কিন্তু এইফালে মানে আহিছে, সেইফালে আৰু যাব নোৱাৰি, সেইফালে পানী খচিব লাগে। চ' পূৰা একদম মানে এটা পূৰা নেচাৰেল মানে পূৰা জেগা এটাত আছোঁ। চাওক কেনেকুৱা বতাহ লাগি আছে, আৰু মানে একদম বহুত ভাল লাগিছে। চ' আপুনি জাষ্ট এবাৰ গেছ কৰক আচলতে কিমান ধুনীয়া হ'ব পাৰে আচলতে প্ৰকৃতি। গতিকে আপোনালোকে বেছি দূৰ নহয়, কিন্তু আমাৰ মঙলদৈতে এইবিলাক আছে। গতিকে আপোনালোকে আহিব পাৰে, আপোনালোকে জেগা চাবলৈ ক'তো দূৰ জেগা যাব নালাগে, মানে যাব লাগে, কিন্তু মই এইটো কোৱা নাই যে মানে আমাৰ মঙলদৈত নোহোৱা নহয়। এয়া চাওক পূৰা ব্ৰহ্মপুত্ৰ, আৰু এইফালে মানে ৰাস্তাটো ছিগি গ'ল। আমি মানে এনেকৈ আহি আছিলোঁ, আৰু অকণমান মানে আগলৈ গ'লোঁ হয়, কিন্তু যিহেতু ৰাস্তাটো ইয়াতে ছিগি থাকিলে, গতিকে আৰু আগতে আমি যাব নোৱাৰিম আগলৈ। ইয়াতে পূৰা বাধা দিয়া আছে, দেখিছে আপোনালোকে। ত' চাওক জাষ্ট এয়া পূৰা পানী লাগি আছে। ওচৰলৈ নাযাওঁ বাৰু, যিহেতু গৰাখহনীয়া হৈ আছে মানে, গতিকে কিবা কাৰণত খহি গ'লে কোনে ৰিস্ক ল'ব। গতিকে জাষ্ট চাওক এবাৰ কিমান এটা ভাল লগা পৰিৱেশ। এনেকৈ নৈখন আহি পেলাই এনেকৈ ইফালে আধা গুচি গৈছে, ইফালে আধা গুচি গৈছে। চাওক পূৰা টি শ্বেপত আছে ৰাইট। মই এক্সপিৰিয়েঞ্চ নাই সিমান, গতিকে কিবা যদি ভুল চুল হয় মানে ভুল ভ্ৰান্তিবিলাক মাফ কৰিব আৰু। এয়া আমাৰ আছে কামাণ্ডো ছাৰ বুলি সদায় কৈ থাকোঁ, এয়া জাহি। তাৰপিছত আছে আমাৰ ভাই গুৰুৰন্ধৰ একদম পূৰা মানে ডাইহাৰ্ট ফেন। এইফালে আছে আমাৰ ৰামিন ভাই, মানে আমাৰ সকলো মানে সুখে দুখে মানে একদম সকলোতে মোক মানে সঁহাৰি দিয়া মানুহজন ৰামিন। মানে আৰু আছে বাৰু, মই এইটো কোৱা নাই, কিন্তু ইও এজন মানে। তো এইফালে আছে আমাৰ ইৰফান ভাইটো, ই পূৰা ফটো উঠাত ব্যস্ত। চ' আৰু ইয়ে লৈ আহিছিল, কি হ'ল এতিয়া তুমি কি জেগাত আনিলা আমাক? বানপানী মই কি জানো, এতিয়া ই আনিলে গাইছ, এতিয়া কি হ'ব চাওকচোন বাৰু। ত' এইবিলাক কিবা খেতি লগাইছে চাগে গাইছ, চ' নাজানো বাৰু কি এইবিলাক কিবা লগাইছে এইবিলাক। ত' কি খেতি লগাইছে নাজানো বাৰু। এই এনেকুৱা কিবা গছ, কি আপোনালোকে কিবা জানে নেকি? কি জানে এইটো কমেণ্ট কৰিবচোন। মানে এনেকুৱা কিবা গছ লগাইছে ইয়াতে, চ' এইকেইটা মানে নখচোঁ বাৰু। গতিকে চ' জাষ্ট এবাৰ পৰিৱেশটো আৰু এবাৰ মই দেখাই দিছোঁ। মানে ইমান এটা ধুনীয়া পৰিৱেশ, মানে কি ক'ম। সেইফালে গ'লে আৰু বেছি ভাল লাগিল হয়। সেয়া পূৰা নৌকা চৌকা পূৰা চলি আছে, আপোনালোকে চাগে দেখা নাপাব। এই একদম পূৰা তাতে পূৰা নৌকা চলি আছে, দেখা পাইছে চাগে আপোনালোকে। মোৰ যিহেতু ফোনৰ কেমেৰা ইমান এটা ঠিক নহয়, গতিকে চ' আজি পূৰা থেংকছটো ক'বই লাগিব পূৰা ইৰফানৰ, কাৰণ সি এনেকুৱা এটা জেগালৈ লৈ আহিলে। ত' জাহিদ আৰু ইৰফানক মই পূৰা থেংকছ দিব লাগিব। চ' সেইদিনা জাহিৰে লৈ গৈছিলে, চ' জাহিৰক থেংকছ। ইৰফান এইফালে চ' পূৰা স্পেচিয়েল থেংকছ, এই মানে এনেকুৱা এটা ধুনীয়া জেগালৈ লৈ অহাৰ কাৰণে। কামাণ্ডো ভাই পূৰা ফটো চটো উঠি আছে, হ'লেও এই তোৰ প'ষ্ট গৈছে, পূৰা স্পেচিয়েল থেংকছ জেগাখিনিত লৈ অহাৰ কাৰণে। চ' এইফালে কিবা জয় গুৰুখা বুলি কিবা হৈছে ইয়াৰ নাজানো। থাকি বহুত ভাল লাগি আছে গাইছ, মোৰ মানে এনেকুৱা লাগিছে মানে ইয়াতে অকণমান মাটি চাটি কিনি মানে থাকিয়ে যাওঁ নেকি মানে সদায় কাৰণে, কিন্তু মানে তেনেকুৱাটো বাস্তৱত নহয় আচলতে। গতিকে এনেকুৱা মানে ভাল লগা, আচলতে সকলো ভাল লগা বস্তুবোৰ খন্তেকীয়া, যিকোনো বস্তুৱে হওক আচলতে সকলো, আপুনি যিটো বস্তু ভাল পায় সকলো মানে ভাল পোৱা বস্তুৱে খন্তেকীয়া। চ' হয়তো মানে ইয়াতে যিসকল লোকে মানে বাস কৰে, ধৰক ইয়াতে মানে যিবিলাক লোকে এতিয়া মানে নৈ পাৰ হৈ যাই আছে যিহেতু বিভিন্ন কামত, চ' তেওঁলোকৰ কাৰণে এইটো একো চাব লগা বস্তু আচলতে নহয়। কাৰণ কিয়, তেওঁলোকে সদায় দেখি আছে। গতিকে মই যে আপোনালোকক কৈছোঁ যে হয় যদি মানে সঁচাই যদি মই ইয়াতে মাটি অকণমান কিনি যদি মই বাস্তৱত এইটো মানে নহয়, সম্ভৱ নহয়, কিন্তু যদি মই থাকোঁ তেতিয়া হয়তো এই জেগাখিনি মোৰ ভাল নালাগা হ'ব। এইটো অভিজ্ঞতা আছে যে আপোনালোকে কোনোবা এটা জেগাত পিকনিকলৈ গৈছে, বা আপোনালোকে কিবা এটা বিভিন্ন আপুনি কিবা এটা জেগালৈ গৈছে, সেই জেগাটো আপোনালোকে কিমান দিন আছে আচলতে, সেই জেগাটোত অকণমান সময় আছে কাৰণে আপোনাৰ ভাল লাগিছে, বা সেই জেগাটো এতিয়া মই ধৰি লওঁ যদি আমাৰ শ্বিলং, গতিকে আপোনালোকে শ্বিলঙলৈ গৈছে, শ্বিলঙলৈ যোৱাৰ পিছত ধৰক শ্বিলঙৰ কি বুলি কয়, শ্বিলঙৰ মানে বস্তুবোৰ আপোনাৰ ভাল লাগিছে, আপুনি আকৌ অহাবাৰলৈ যোৱা প্লেন কৰিব, ঠিক আছে। কিন্তু তাত থকা মানুহ এজনেতো সেইখিনি চাব লগাত একো নহয়, কিন্তু অথচ বিদেশৰ পৰা মানুহ আহি সেই মানে জেগাবোৰ পৰিদৰ্শন কৰি আছে। গতিকে বিদেশৰ জেগাবোৰ ঠিক তেনেকুৱা, আমি বিদেশ চাবলৈ যাওঁ, গতিকে ঠিক তেনেকুৱা
চ' গাইজ বেয়া লাগিলেও উপায় নাই, এতিয়া আমি উভতিব লাগিব। চ' এতিয়া আমি উভতিম, আকৌ আমি অহা পথেৰে আমি যাব লাগিব। চাইকেল উঠাব নোৱাৰি, মোৰ আচলতে ইমান জোৰ নাই, কিন্তু এতিয়া মই আকৌ উঠিব লাগিব। চ' চাওক গাইজ চাওক, পানীৰ ধাৰ চাওক। চ' এতিয়া আমি যাম। চ' বলক, আগত আমাৰ ইহঁতে গ'লেই আচলতে, সিহঁতে এৰি থৈ গ'ল, দুজনমান তাতেই থাকিল। চ' বলক। চ' গাইজ বহুত বতাহ আৰু দেখালোঁ, গতিকে আপোনালোকে ভিডিঅ'টো চাই বা কেনেকুৱা পালে মই নাজানো। চ' ভিডিঅ'টো যদি ভাল লাগিছে এটা লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু আপোনালোকে আমাৰ অসমৰ ইউটিউবাৰসকলক যেনেকৈ আপোনালোকে মৰম দিছে, গতিকে ময়ো বাৰু মই নিজকে এতিয়া ইউটিউবাৰ বুলি মই ক'ব বিচৰা নাই। মই জাষ্ট আপোনালোকৰ মাজলৈ আহিছোঁহে, জাষ্ট ইউটিউবৰ মাজলৈ। গতিকে আপোনালোকে যাতে বাকী ইউটিউবাৰবোৰক যেনেকৈ আপোনালোকে মৰম দিছে, আপোনালোকে যাতে আপোনালোকৰ মৰমৰ পৰা মোকো যাতে অকণমান মৰম দিয়ে, গতিকে মই আশা কৰিলোঁ। গতিকে আজি ভিডিঅ'টো এইখিনিয়ে আছিলে, আৰু কমেণ্ট কৰিব আৰু